এতিয়া আঘোণ মাহ। আহাৰ শাওণ মাহৰ প্ৰখৰ ৰ'দত গাৰ ঘাম মাটিত পেলাই কৰা কৃষকৰ আশাৰ সপোনে বাস্তৱ ৰূপ লোৱাৰ সময়া। দাৱনীৰ কাচিৰ শব্দত এতিয়া আঘোণৰ পথাৰ উখল মাখল। সঁচাই এক সুন্দৰ পৰিৱেশ। যি সময়ত কৃষিৰ জৰিয়তে দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ সপোন দেখিছে, সেই সময়তে এইখন অসমৰে এখন জিলাত 2022 বিঘা মাটিত কৃষকে আজি 40 বছৰৰ অধিক কাল নিজৰ কৃষিভূমিত এগুচা কঠীয়া ৰুবলৈ নোপোৱাটো অতি পৰিতাপৰ কথা। প্ৰথমে চাওক এই উদং হৈ থকা পথাৰখনলৈ। শুনি হয়তো আচৰিত হ'ব, এই পথাৰখনত 2022 বিঘা মাটি আজি ইমান বছৰ নোৰোৱাকৈ পৰি আছে। কিন্তু উক্ত পথাৰৰ কৃষকসকলে নিজৰ মাটিৰ বাবদ চৰকাৰক খাজনা দি আহিছে। উৎপাদন কিন্তু শূন্যৰ ঘৰত। আজি আঘোণ মাহৰ ধান চপোৱাৰ ভৰপক সময়তো নিজৰ ধাননি পথাৰ উকা হৈ আছে। ইয়াৰ মূল কাৰণ হ'ল বানপানী, আবদ্ধ পানী আৰু বন্যহস্তীৰ তাণ্ডৱ। যোৰহাট জিলাৰ হাতীগড় আৰু চৌখাট মৌজাৰ 4খনকৈ ৰাজগাঁও ক্ৰমে বাৰপাইক, বাহৈপাম, বালিচাপৰি আৰু বৰখাটৰ অন্তৰ্গত সুবৃহৎ পথাৰখন 60ৰ দশকত শস্যে মৎস্যে উভৈনদী আছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানপানীৰ পৰা যোৰহাট নগৰ সুৰক্ষা দিয়াৰ নামত কোনো সুপৰিকল্পনা নথকাকৈ ৰংদৈ নিমাতী, জাজিমুখ নিমাতী, মেলেং মথাউৰি নিৰ্মাণ কৰাত কৃষিভূমিৰ আবদ্ধ পানীসমূহ ওলাই যাব নোৱাৰা হ'ল। ইপিনে পানী ওলাই যাবৰ বাবে ভগনীয়াক যিখন শ্লুইচ গেট দিলে, সিও বিজ্ঞানসন্মত নহয়। তাৰ বাবে আজি কৃষকে উচুপিব লগা হৈছে। কিন্তু আজি 40 বছৰে উক্ত অঞ্চলৰ ৰাইজে মাটিৰ বাবদ চৰকাৰক খাজনা দি আহিব লগাটোই পৰিতাপৰ কথা। সততে জাতি মাটি ভেটি আওৰাই থকা চৰকাৰখনে এই সকল কৃষকৰ বিননি শুনিবনে? যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, PR নিউজ, আছাম।